মৰিগাঁৱৰ বৰ্ণ সত্ৰত শ্ৰমদান আৰু বৃক্ষৰোপণ আলিচিঙা দুৰিমাৰী চাটনগুৰি ৰাইজৰ সত্ৰখনৰ পুৰণি গৃহৰো কৰা হয় মেৰামতি। মৰিগাঁও নগৰৰ গাতে লাগি থকা প্ৰায় 200 বছৰীয়া পুৰণি সত্ৰ হ'ল বৰ্ণসত্ৰ। 1885 চনতে স্থাপিত হোৱা এই সত্ৰখন মৰিগাঁও নগৰত অৱস্থিত। বৰ্ণসত্ৰৰ মূল নামঘৰত ৰবিবাৰে মৰিগাঁও, চাটনগুৰি, আলিচিঙা, দুৰিমাৰীৰ যুৱকসকলে আহি শ্ৰমদান কৰাৰ লগতে সত্ৰখনত চাফাই অভিযান হাতত লয়। যুৱকসকলে লকডাউনৰ সময়ত সত্ৰৰ আশে-পাশে সৃষ্টি হোৱা হাবি জংঘলসমূহ আঁতৰাই সত্ৰখন পৰিষ্কাৰ কৰি তোলে। যুৱকসকলৰ এই প্ৰচেষ্টাক বৰ্ণসত্ৰৰ পৰিচালনা সমিতিয়ে আদৰণি জনায়। আমাৰ যিখন বৰ্ণসত্ৰ আছে এই সত্ৰত লকডাউনৰ পৰা ধৰি ইয়াৰ চাৰিসীমাত বাৰাণ্ডাৰ ভিতৰত যি জংঘল আছিল, অত্যন্ত জংঘল হৈছিল। যিহেতুকে লকডাউনৰ হেতুকে কোনো মানুহে 4-5জন লগ হৈ আমি কাম বন কৰিব পৰা নাছিলোঁ। আমাৰ সত্ৰ যি পৰিচালনা সমিতি আৰু আমাৰ সত্ৰাধিকাৰ মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি কেইবাখনো গাঁৱৰ ৰাইজ লগ লাগি আজি এই বৰ্ণক্ষেত্ৰত আমি যি জংঘল, সেই জংঘল চাফা কৰাৰ লগতেই আমি আজি বৃক্ষৰোপণো এটা কাৰ্যসূচী হাতত লৈছিলোঁ। তামোল, নাৰিকল, কঁঠাল, আম, জলফাই এনেকৈ বিভিন্ন ধৰণৰ ফলজাতীয় গছো আজি আমি ইয়াত ৰোপণ কৰিছোঁ। গতিকে আমি এই সত্ৰৰ অধীনত থকা সকলো ৰাইজকে আমাৰ এই বৰ্ণসত্ৰখন যাতে আমি নিজৰভাৱে সকলোৱে আহি এনেকৈ চাফ চিকুণ কৰি আমাৰ সত্ৰখন মৰিগাঁও জিলাৰ ভিতৰত এখন লেখতলবীয়া সত্ৰ হিচাপে যাতে আমি গঢ় দিব পাৰোঁ, তাকে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ। মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্তৰ ৰিপৰ্ট, IBC নিউজ আছাম।